কৰ্পূৰৰ কিবা লবৰ বাগান বুলি কয়, সেইখন চাব যাই আছোঁ। এয়া কৰ্পূৰৰ পৰা ওলালোঁ মানে ভাগিনৰ ঘৰৰ পৰা। এইটো ভাগিনহঁতৰ ঘৰ হয়, এয়া সৰু ভাগিন হয়। আহক আমি এতিয়া লবৰ বাগানত যাই আছোঁ। এইটো বহুত দূৰ মানে নহয়, মানে 5 মিনিট লাগে ইয়াৰ পৰা খোজকাঢ়ি গ'লে। এতিয়া আমি লবৰ বাগান চাব যাই আছোঁ। এইটো ৰাস্তা কেঁচা ৰাস্তা হয়। ভাগিন আৰু মই যাই আছোঁ লবৰ বাগান চাবলৈ। আহক আমি এতিয়া লবৰ বাগান কেনেকুৱা হয়তো দেখা নাই, আমাৰ মানিকপুৰত নাই এনেকুৱা লবৰ বাগান। এতিয়া আমি লবৰ বাগান পাওঁ আৰু এইবিলাক বাঁহ হয়। কি ধুনীয়া জেগা, পুৰা সেউজীয়াই অকল। আমি লবৰ বাগান পাওঁ আৰু কি মজা, ইমান ডাঙৰ কঁঠাল গছ চাওকচোন। এতিয়া কৰ্পূৰৰ কঁঠাল গছ কিমান ডাঙৰ হয়। এয়া কঁঠাল গছ হয় কৰ্পূৰৰ, কি ডাঙৰ গছ। সেইবিলাক ফল কি ডাঙৰ গছ, একদম দেখিবলৈ কি ধুনীয়া গছ, ইমান ডাঙৰ। এয়া কঁঠাল ফল। এয়া আমি লবৰ বাগান পাওঁ আৰু এইখন লবৰ বাগান, ত' সেইফালেও আছে এইখন। আমি প্ৰথমতে এইখনতে যাওঁ, কেনেকুৱা চাওঁ লবৰ গছ। আমিতো দেখা পোৱা নাই, প্ৰথমবাৰ বাবে আজি চাব আহিছোঁ। এইবিলাক লবৰ গছ, বাগানত আহিছোঁ। এয়া লবৰ গছ, হয়তো ইয়াৰ পৰা কি বনায় হয়তো সকলো মানুহে নাজানে, কিন্তু আজি আমি চাব আহিছোঁ লবৰ গছৰ পৰা কি হয়। আমি ভাগিনৰ পৰা জানিব বিচাৰিম। এয়া ভাগিন হয়। ভাগিন, এয়া লবৰ গছৰ পৰা কি হয় কওকচোন। হয়, লবৰ গছৰ পৰা মানে আঠাবিলাক এনেকে কৰি কাটে, কাটি পেলাই মানে তাতে এটা টকত হয়, আৰু টকৰ পৰা মানে আঠাবিলাক পৰে, আৰু আঠাবিলাক পৰি কিনে মানে বস্তুটো মানে লৈ কিনে যায় তাতে মেচিনত দিয়ে। আৰু হয়তো ইয়াৰ পৰা কি বনায় হয়তো সকলো মানুহে নাজানে, কিন্তু আজি আমি চাব আহিছোঁ লবৰ গছৰ পৰা কি হয়। আমি ভাগিনৰ পৰা জানিব বিচাৰিম। এয়া ভাগিন হয়। ভাগিন, এয়া লবৰ গছৰ পৰা কি হয় কওকচোন। হয়, লবৰ গছৰ পৰা মানে আঠাবিলাক এনেকে কৰি কাটে, কাটি পেলাই মানে তাতে এটা টকত হয়, আৰু টকৰ পৰা মানে আঠাবিলাক পৰে, আৰু আঠাবিলাক পৰি কিনে মানে বস্তুটো মানে লৈ কিনে যায় তাতে মেচিনত দিয়ে। আৰু মেচিনত মানে জানিব বিচাৰিছোঁ। হয়, আৰু মানে মেচিনতো দিয়ে, তাৰপাছত মেচিনত দিয়াৰ পাছত মানে ঘৰত আনে, তাৰপিছত শুকা দিয়ে, বস্তুটো শুকা দি কিনে মানে এনেকে কৰি মানে বহুত দিন 3-4 দিন মান শুকা দিয়ে। তাৰপাছত এনেকে শুকা দি কিনে বস্তুটো মানে এবাৰ তাৰপাছত মানে কিবা ইণ্ডাষ্ট্ৰিত লৈ যায়, তাতে প্ৰডিউচ কৰে বস্তুটা, আৰু তাৰ পৰাই মানে সেই গাড়ীৰ চকাবিলাক বনায়, আৰু বিভিন্ন ধৰণৰ মানে লবৰৰ বস্তুবিলাক বনোৱা হয়। আৰু এনেকে মানে এই লবৰ গছটা মানে মানে এই গছৰ পৰা মানে যিবিলাক আমি গাড়ী দেখা পাওঁ, মানে সেই টায়াৰ ধৰি লওঁ সেইবিলাক মানে বনাই না ইয়াৰ পৰা। আমি আজিৰ পৰা জানিলোঁ যে লবৰ গছৰ পৰা যে এখন মানে যিখন গাড়ী হয়, গাড়ীৰ যিটো চাকা হয়, সেইটো মানে বনায় মানে লবৰ গছৰ পৰা, আৰু কিবা বেলেগো বনায়, আমি হয়তো নাজানো ইয়াৰ পৰা। এয়া লবৰ গছ চাওক, ইমান ডাঙৰ বাগান। এই গছবিলাক কিমান ডাঙৰ হয় ভাগিন? এই গছবিলাক মানে মোটামুটি ডাঙৰ হয় বহুতখিনি, আৰু বহুত ওখ হয় বস্তু, আৰু মানে মোটাটো বহুত, এইখিনি মোটা মান হয়, ইমান মান মোটা মান হয় নেকি? আৰু এই গছবিলাক মানে আঠাবিলাক যদি সম্পূৰ্ণ দেখাব লাগে, আমি আৰু এটা মানে বাগান আছে, তাত সেই বাগান মানে আমি যাব লাগিব। তাত মানে টকোবিলাক কেনেকৈ দিছে আমি সম্পূৰ্ণকৈ দেখিব মানে পাৰিম। বেলেগ বাগানত মানে এই গছৰ ওপৰতে মানে কিবা টকো বুলি যে কয়, সেইটো মানে লগা থাকে নেকি? ঠিক আছে, আমি আজি জানিলোঁ যে লবৰ গছৰ পৰা কি হয়, আৰু তাৰপিছত আমি কৰ্পূৰৰ ইমান বাগান পালোঁ। টকো থকা বাগান কেনেকৈ ইয়াৰ গছৰ পৰা ওলাই আমি দেখাই দিম এতিয়া। কোনবিলাক টকো কয় হয়তো আমি নাজানিছিলোঁ। এয়া গছ হয়, এই গছটাৰ পৰা কিবা কাটিছে নেকি না ভাগিন? এইটো কাটিছে না? এইটোৰ নাম হৈছে টকো। পিছলি পালোহি বহুত দূৰ। যাক
জাকে জাকে মাৰি উঠিছেনো মৰমবোৰ টুপ টুপ বৰষুণে হিয়াখনি কৰেছো বস্তুটো মানে ইণ্ডাষ্ট্ৰি মানে সোমোৱাই দিয়ে বস্তুবিলাক মানে এনেকুৱা হয় মানে চাপা হৈ যাব। চ' এতিয়া আমি জানিলোঁ এইটো টকো বুলি যে কৈছিলোঁ অলপ আগতে আমি ভিডিঅ'ত মানে টকো নাথাকা বাগানত গৈছিলোঁ, এতিয়া আমি টকো থকা বাগানত আহিছোঁ। এইটো টকো বুলি কয়। চ' এইটো প্লাষ্টিকৰ হয়। আমি হয়তো ক'লা ক'লা দেখিছোঁ, হয়তো ধৰিব পৰা নাই, কিন্তু এইটো প্লাষ্টিকৰ হয় আৰু ইয়াত জমা হয় না। এইটো জমা হৈ কিনে ইণ্ডাষ্ট্ৰিত পঠাই দিয়ে, পঠাই দিয়াৰ পিছত তেওঁৰ কিবা মিচিঙৰ দ্বাৰা কিবা কেনেকৈ প্ৰস্তুত কৰে সেইটো নাজানো, হয়তো আমি পিছৰ ভিডিঅ'লৈ যাই আমি দেখাব পাৰিম। ঠিক আছে, আমি এতিয়া এই লবৰ গছৰ কেনেকৈ টকো ওলাই দেখা পালে ৰাইজ। ইয়াৰ এনেকৈ কাটে, এইটো দাৱাইদি কাটে, কাটাৰ পিছত ইয়াৰ এইটো আলিৰ দৰে কাটিছে, কাটাৰ পিছত ইয়াত ৰছটো মানে দি ওলাই ইয়াৰ এই জমা হয়, এই টকো বুলি যে কয়, এই টকোটোত জমা হয়। আৰু জমা হোৱাৰ পিছত এইটো মানে এই বাগানখন কোনোবা মানে চৰকাৰৰ না কোনোবা ব্যক্তিগত বাগান হয়? হয়, এই বাগানটো মানে সাধাৰণতে মানে কোনো চৰকাৰৰ নহয় এতিয়ালৈকে, মানে নিজা আৰু ব্যক্তিগত। হয় নিজৰ মানে মানুহৰ এই বস্তু মানে মানুহৰ নিজৰে নিজৰ মানে কৰি কিনে নিজে ৰুই কিনে নিজে কষ্ট কৰি কৰিছে। ইয়াতো বহুত মানে হাজিৰা কৰিব লগা হয় মানে মানুহে, হয়, বা হয়, হয়। বহুত মানুহৰ নিশ্চয়। প্ৰয়োজন হয়। ইমান ডাঙৰ বাগান হয়তো এইবিলাক কাম এজনে কৰিব নোৱাৰে। আৰু এটা বস্তু নাজানে মই কৈ দিছোঁ যে বোলে এই আঠাটো আঠাটো চা এইটো চা আঠাটো এই হোৱাইট কালাৰৰ এইটো না? হয়, আৰু এইটো দেখুৱাই দিছোঁ এইটো আঠা। কিমান লম্বা কৰি ওলাই আহে। এইটোৱে আঠাটো যিটো নেকি মানুহে এনেকৈ খেলে যে লবৰ বুলি যে কয়, হয় 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 মানে বাতুল যিটো। পাতোল সেইটোৱে। ঠিক আছে, আমি জানিলোঁ যে এইটো লবৰ হয়। হয় হয়তো গছৰ পৰা লবৰ কেনেকৈ হয় হয়তো আমি নাজানিছিলোঁ, কিন্তু আজি গম পালোঁ যে লবৰ গছ বুলি যে কয়, গছৰ পৰা আচলতে প্ৰস্তুত হয়। এইটো হৈছে লবৰ। এইটো ছিঙিব নেকি জানিলে? এই বহুত লম্বা হয় দেখোন, নিছিঙে ইমান সহজতে। মানে এইটো মিচিঙৰ দ্বাৰা কিবা অলপ বেলেগকৈ বনায় আৰু সেইখিনি আমি নাজানো বাকীখিনি। এয়া আমি দেখিলোঁ যে লবৰ গছৰ পৰা কেনেকৈ আঠা তথা প্ৰস্তুত কেনেকৈ হয়। ইয়াৰ ভাগিন এইবিলাক মানে যিবিলাক আঠা মানে ওলোৱাই এই টকোটোত মানে কিমান দিনৰ ভিতৰত মানে জমা হয়? বস্তু মানে এনেকুৱা, চাপ'জ এতিয়া ধৰি লওঁ কিমান দিনত জমা হয় এইটো? কিমান দিনৰ মানে ৰাতিপুৱা মানে সন্ধিয়া মানত কাটি যায় বস্তুটো। সন্ধিয়া কাটে তাৰপাছত তাৰমানে? ৰাতিপুৱা মানে 5টা বজাতে আহে নিবলৈ। বা এদিনতে জমা হয়? এদিনতে জমা হয়, এতিয়া সম্পূৰ্ণভাৱে জমা হৈ থাকে। সেইটোৱে। চাওক, এইটো টকো হয়, ডাঙৰ হয়, এদিনতে বোলে জমা হয়। হয়তো আমি নাজানো যে এদিনত জমা কেনেকৈ হয়, হয়তো দেখা পোৱা নাই, কিন্তু আমি নেক্সট ভিডিঅ'ত আমি চাম যে কিমান জমা হয় এদিনত আমি দেখা পাম। ঠিক আছে, আমি সকলো ৰাইজকে দেখালোঁ।